আয়োজন কৰিছে কিমান দিব পাৰিব কিমান শিকাব পাৰিব নাজানো খুব কম সময়ৰ বাবেও ময়ো আপোনালোকৰ মাজত উপস্থিত হ'লোহি লগতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ ইয়াত উপস্থিত থকা সমূহ অভিভাৱকসকলকে তেওঁলোকে কণমান কেইটামান সজাই বুজাই আমাৰ অনুষ্ঠানৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে বিশেষ তেনেকৈ একো নকওঁ শুভেচ্ছা থাকিল ভৱিষ্যতলৈ যাতে আমাৰ কৃষ্টি আমি ধৰি ৰাখিব পাৰোঁ তাৰ পোনপ্ৰথমে মেঘেলা গাঁও যুৱ সংঘৰ সমূহ কৰ্মকৰ্তা Oh